আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰক্ৰিয়া শেষ হ'ব 30,000 লোকে আৰু চাকৰি পাব আৰু জানুৱাৰী মাহৰ 30 তাৰিখৰ ভিতৰতে 40,000 আৰু 30,000 70,000 হৈ গ'ল বাকি থকা 30,000 চাকৰিৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আকৌ এবাৰ পুলিচৰ চাকৰি ওলাব আকৌ এবাৰ ফৰেষ্ট বেটেলিয়নৰ চাকৰি ওলাব আকৌ এবাৰ তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰি ওলাব মই আমাৰ বিটিআৰৰ ডেকা শক্তিক অনুৰোধ কৰিম এতিয়া বন্দুক ল'ব নালাগে মাত্ৰ কলম লওক মাত্ৰ কিতাপ হাতত লওক আপোনালোকৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰক্ৰিয়া শেষ হ'ব 30,000 লোকে আৰু চাকৰি পাব আৰু জানুৱাৰী মাহৰ 30 তাৰিখৰ ভিতৰতে 40,000 আৰু 30,000 70,000 হৈ গ'ল বাকি থকা 30,000 চাকৰিৰো আমি বিজ্ঞাপন মুকলি কৰি দিম